মেলাত গ'লে এনেকুৱা থাৰ্ড ক্লাছ হোটেলত আপোনালোকে কেতিয়াও নাখাব। গেলা মাংস দিছে, পচা মাংস নাখাব ইয়াত। গ্ৰেভি নিদিওঁ আমি, তুমি কৈছা কাৰণে মই দি দিছোঁ। বিৰিয়ানী গ্ৰেভি দিয়ে, আন্দা নিদিয়ে, পিছত আন্দা দিছে, আন্দাও দি দিছোঁ মই। এটা এটা গোটা আন্দা দিয়ে, আপোনালোকে এটা আন্দাকে ভাগ কৰি দি দিছে। বেয়া হৈছে, এখন দেখা দিছোঁ বাৰু। আজি জোনবিল মেলা চাবলৈ যাওঁতে এইখন হোটেলত চিকেন বিৰিয়ানী খাবলৈ গ'লোঁ। যিহেতু সকলো মেলাবিলাকত এইখন হোটেল থাকেই, ভাবিছিলোঁ স্পেচিয়েলকৈ কিবা বনাব। তেওঁলোকে ক'লে যে চিকেন বিৰিয়ানী হাফ প্লেটৰ দাম 160 টকা। মই ভাবিলোঁ স্পেচিয়েলকৈ দিয়ে চাগে, সেইকাৰণে দামটো বেছি। তাৰপিছত আমি খাবলৈ বহিলোঁ আৰু দেখিলোঁ চিকেন বিৰিয়ানী দিয়াৰ পিছত ইমান থাৰ্ড ক্লাছ কোৱালিটি। ভাত কেইটামান মছলাৰ লগত মিক্স কৰা যেন লাগিলে। মাংসখিনি 2 দিন পুৰণি আৰু চিকেন বিৰিয়ানীত এটা গোটা কণী দিয়ে, তেওঁলোকে সেইটো কণীও দিয়া নাই। আমি কমপ্লেইন কৰাত তেওঁলোকে এটা কণী আমলেট কৰি অকণমান দিছে। গ্ৰেভি খোজোঁতে তেওঁলোকে 10 মিনিট বহাই থৈছে, তাৰপিছত অকণমান গ্ৰেভি দিছে। আমি 3জন মানুহ আছিলোঁ আৰু যেতিয়া আমি এই বিষয়ে ক'বলৈ ল'লোঁ, তেওঁলোকে নুশুনাৰ ভাও দি আমাৰ ওচৰলৈ নাহিলে। সেইকাৰণে কৈছোঁ ৰাইজসকল, এনেকুৱা হোটেলত আপোনালোকে মেলা চাবলৈ গ'লে নোসোমাব। একদম ফাল্টু খানা দিয়ে বুলি কৈছোঁ, আপোনাৰ পইচা নষ্ট হ'ব। বেয়া হৈছে, এখন দেখা দিছোঁ বাৰু।